ভাৰতীয় শিক্ষা ব্যৱস্থাত বেদ, উপনিষদ, পুৰাণ, মহাকাব্যৰ দিনৰ পৰা গুৰু শিষ্যৰ ঐতিহ্যমণ্ডিত পৰম্পৰা বিৰাজ কৰি আহিছে। যিকোনো এটা দিশত খ্যাতিত্ব লভাৰ অন্তৰালত একোজন গুৰুৰ ত্যাগ আৰু আশীৰ্বাদ অন্তৰ্নিহিত হৈ আছে। দ্ৰোণাচাৰ্যৰ দৰে গুৰু আৰু একলব্যৰ দৰে ত্যাগী শিষ্যৰ কাহিনী এইখন ভাৰতৰে। শিষ্যৰ বাবে একোজন গুৰুৱে সৰ্বস্ব ত্যাগ কৰাৰ বিনিময়ত শিষ্যয়ো জীৱনৰ প্ৰমূল্যবোধক হেয় জ্ঞান কৰা নাছিল। শ্ৰদ্ধাৱান লভতে জ্ঞানম। শ্ৰদ্ধা, ভক্তি আৰু ত্যাগৰ আদৰ্শেৰে প্ৰাচীন ভাৰতৰ শিক্ষাৰ বুনিয়াদ ৰচিছে। আধুনিক ভাৰতৰ পৃথিৱী বিখ্যাত মহান দাৰ্শনিক পণ্ডিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ গুৰু ভক্তিৰ নিদৰ্শন হিচাপে আজিৰ এই ৫ ছেপ্টেম্বৰৰ জন্মদিনটো গুৰুসকললৈ শ্ৰদ্ধা জনাই শিক্ষক দিৱস হিচাপে পালন কৰিলে অন্তৰাত্মাই শান্তি পাব বুলি কৈছিল। সেয়েহে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ৰাষ্ট্ৰপতি হৈ থকা দিনৰে পৰা এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। গুৰু শিষ্যৰ মূল্যবোধেৰে একোজনে উন্নতিৰ শিখৰত উপনীত হ'ব পাৰিছে। গুৰুৰ আশীৰ্বাদ পুষ্ট হ'ব পৰাজন উন্নতিৰ জখলাত ধাৱমান। মহান শিক্ষাগুৰুসকললৈ আমাৰ শ্ৰদ্ধা ভকতি নিবেদিছোঁ। নমস্কাৰ।